আজিৰ পৰা গুৱাহাটীৰ ভেটাপাৰাৰ দুৰ্গা মন্দিৰ প্ৰাংগণত ফেডাৰ অফ ড্ৰিমছৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে অহা 6 এপ্ৰিললৈকে বসন্ত 2.0 শীৰ্ষক এখনি প্ৰদৰ্শনী তথা বিক্ৰী মেলাৰ আয়োজন কৰা হৈছে। শিল্পকলাৰ সৈতে জড়িত ক্ষুদ্ৰ ব্যৱসায়ী তথা মহিলাসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে দ্বিতীয়বাৰৰ বাবে ফেডাৰ অফ ড্ৰিমছে আয়োজন কৰা এই অনুষ্ঠানত নপুৰণি উদ্যোগী শিল্পীৰ সমাহাৰেৰে থলুৱা বহু হস্ত নিৰ্মিত সামগ্ৰী আৰু খাদ্য সম্ভাৰ, ভিন্ন তৰহৰ সজোৱা বস্তু, অলংকাৰ, সাজপাৰ, অসমীয়া গহনা, চিত্ৰকলা, প্ৰসাধন সামগ্ৰী, টেৰট কাৰ্ড ৰিডিং আদি উপলব্ধ হৈছে। মৌমিতা মিশ্ৰ আৰু নৈনা প্ৰিয়দৰ্শিনীৰ মুখ্য তত্বাৱধানত আয়োজিত বসন্ত 2.0 শীৰ্ষক এই প্ৰদৰ্শনী আৰু বিক্ৰী মেলাৰ প্ৰথম দিনা অৰ্থাৎ 4 এপ্ৰিলত দিনৰ 12 বজাত অনুষ্ঠিত অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা জনপ্ৰিয় অভিনেত্ৰী ইতি ফুকন, সমাজকৰ্মী তথা কণ্টেণ্ট ক্ৰিয়েটৰ অৰ্পণা হাজৰিকা, জ্যেষ্ঠ সাংবাদিক লেখিকা দৰ্শনা বৰুৱাই প্ৰদৰ্শনী আৰু বিক্ৰী মেলাৰ দুৱাৰ মুকলি কৰি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত আন এগৰাকী সন্মানীয় অতিথি হিচাপে সমাজকৰ্মী কৰিশ্মা গগৈ উপস্থিত থাকিও শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা এই প্ৰদৰ্শনী আৰু বিক্ৰী মেলাৰ লগত সংগতি ৰাখি 5 এপ্ৰিলত পৰম্পৰাগত অসমীয়া নিৰামিষ আহাৰৰ ৰন্ধন প্ৰতিযোগিতা এখনৰ আয়োজন কৰা হৈছে। সেইদৰে 6 এপ্ৰিলৰ দিনা ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে 4 এপ্ৰিলৰ পৰা 6 এপ্ৰিললৈকে প্ৰতিদিনে পুৱা 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে এই প্ৰদৰ্শনী আৰু বিক্ৰী মেলা গ্ৰাহক আৰু দৰ্শকৰ বাবে মুকলি থাকিব, এইবুলি উদ্যোক্তাসকলে এতিয়া জানিবলৈ দিছে। আৰু আপোনালোক আটাইকে পোনপ্ৰথমে আন্তৰিক ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি সহযোগিতা প্ৰদান কৰাৰ বাবে। আৰু প্ৰধানকৈ আমি ধন্যবাদ দিব খুজিছোঁ আমাৰ অতিথি শ্ৰদ্ধাৰ ইতি ফুকন বা অপৰ্ণা হাজৰিকা বা দৰ্শনা বৰুৱা বা আপোনালোকে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ এই অনুষ্ঠানটোত উপস্থিত হোৱাৰ বাবে অন্তৰ একদম নিৰ্ভীক কোণৰ পৰা সঁচাকৈ ধন্যবাদ জনাইছোঁ। আৰু সেয়েহে আমাৰ ফালৰ পৰা অকণমান মৰম আপোনালোকক যাচিবলৈ ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। লগতে ফেডাৰ্ছ অফ ড্ৰিমছৰ মুখ্য উদ্যোক্তা মৌমিতা মিত্ৰ আৰু নৈনা প্ৰিয়দৰ্শনীক তেওঁলোকৰ এই উদ্যোগ বসন্ত 2.0 মানে 2.0 আচলতে অসমীয়া আৰু ইংৰাজী মিহলাই কথাটো ক'লোঁ। মই তেওঁলোকে যে এনে এটা উদ্যোগ লৈছে নাৰী সবলীকৰণৰ কাৰণে বা নাৰীসকল স্বাৱলম্বী হোৱাৰ কাৰণে খুবেই ভাল লাগিছে। মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আপোনালোকৰ এই কামৰ জৰিয়তে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে। খুব সুন্দৰ পৰিৱেশ, আহিয়ে ভাল লাগিছে। ঘৰৰ দহুবন কাটি কৰি ঘৰুৱা সকলো দায়িত্ব পালন কৰি আপোনালোক আজি নিজৰ এক পৰিচয় গঢ়ি তুলিবলৈ আগবাঢ়ি আহিছে, ওলাই আহিছে, নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে। সেইটোৱে আটাইতকৈ ভাল লগা কথা, ডাঙৰ কথা। আপোনালোক সফল হওক আৰু এই 3 দিন আপোনালোকৰ যি যাত্ৰা সেই যাত্ৰা সফল হওক, সোণালী বাটেৰে আপোনালোক আগুৱাই যাওক। আৰু মোক ইয়াত আমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো কুশলে থাকক। আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।
গুৱাহাটীৰ পৰা দৰ্শনা বৰুৱাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।